কলেজ বহুত পূৰ্বৰে কলেজ ঐতিহাসিক ইয়াৰ মানে ৰেকৰ্ড আছে মানে নাম আছে এইখন কলেজৰ আৰু এইখন কলেজৰে অধ্যাপক জয়নাল আবেদিন ইংৰাজী বিভাগৰ অধ্যাপক আপোনালোকে জানে যোৱাকালি তাৰ এটা অডিঅ' মেছেজ এটা ভাইৰেল হৈছে সেই অডিঅ' মেছেজটোত আছিল যে তাৰেই মানে শিক্ষয়িত্ৰী এটা এজনী ছাত্ৰীক সি মানে অশ্লীল মন্তব্য কৰিছে আৰু ছাত্ৰীজনীক মানে বহুত বেয়া ধৰণৰ প্ৰস্তাৱ দিছে আৰু ছাত্ৰীজনী মানে এইটো বিষয়ত ছাত্ৰীজনী মেণ্টেলি মানে বহুত টেম্পাৰ হৈছে বা মেণ্টেলি সি ভাগৰি গৈছে। তো আজি আপোনালোকৰ এই প্ৰেছৰ মাধ্যমেদি মই কলেজৰ গভৰ্ণিং কমিটিত মানে আমি আপিল কৰিম যে এই জয়নাল আবেদিনক যেন আগন্তুক দিনত তাক আৰু ইয়াতে শিক্ষকতা কৰিব নিদিয়ে, তাক ইয়াতে মানে প্ৰফেচৰৰ পৰা তাক বহিষ্কাৰ কৰিব লাগে। আৰু দ্বিতীয়ত এই জয়নাল আবেদিনৰ মানে যিটো উচিত শিক্ষা দিব লাগে তাৰ শিক্ষা দি মানে আমাৰ পূৰ্বৰ এনেকুৱা ধৰণৰ ঘটনা যেন আৰু বিগত দিনত কোনেও কৰিবলৈ সাহস নাপায় তাৰ এটা নজিৰ ৰাখিব লাগে। আৰু মানে আমি প্ৰচেছ আমি প্ৰাইমাৰীভাৱে এতিয়া মানে আমি গোসাইগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল মানে কৰিব সেই ছোৱালীজনীয়ে ভুক্তভোগী ছোৱালীজনীয়ে। তাৰ দ্বিতীয় মানে যিটো আমাৰ পন্থা হ'ব আজি আমি যৌথভাৱে আজি আমি বাঙালী জনমুক্তি বাহিনী ইয়াতে আমাৰ আছু আঞ্চলিক আছে ইয়াতে BTR ফেডাৰেশ্যন আছে আমি যৌথভাৱে যিকোনো ধৰণৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ম সামাজিক মাধ্যমত আৰু আমি গণতান্ত্ৰিকভাৱে আমি এই জয়নাল আবেদিনক এইখন কলেজত যেন আৰু মানে প্ৰফেচাৰ কৰিব নোৱাৰে তাক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। কলেজৰ গভৰ্ণিং কমিটিটো আমি আপিল কৰিম আৰু আইনৰ মানে প্ৰশাসনৰ মুৰব্বীসকলৰ লগত আমি ইতিমধ্যে বহিম। তো এইখিনি আপোনালোকৰ মাধ্যমেদি আমি সমাজত এটা মেছেজ দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ মানে মানসিকতা এনেকুৱা ধৰণৰ অশ্লীল মানসিকতা থকা ব্যক্তিক যেন সমাজে কোনেও প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীক আমি বাইট দি আছোঁ। এইখন কলেজ বহুত পূৰ্বৰে কলেজ ঐতিহাসিক ইয়াৰ মানে ৰেকৰ্ড আছে মানে নাম আছে এইখন কলেজৰ আৰু এইখন কলেজৰে অধ্যাপক জয়নাল আবেদিন ইংৰাজী বিভাগৰ অধ্যাপক আপোনালোকে জানে যোৱাকালি তাৰ এটা অডিঅ' মেছেজ এটা ভাইৰেল হৈছে সেই অডিঅ' মেছেজটোত আছিল যে তাৰেই মানে শিক্ষয়িত্ৰী এটা এজনী ছাত্ৰীক সি মানে অশ্লীল মন্তব্য কৰিছে আৰু ছাত্ৰীজনীক মানে বহুত বেয়া ধৰণৰ প্ৰস্তাৱ দিছে আৰু ছাত্ৰীজনী মানে এইটো বিষয়ত ছাত্ৰীজনী মেণ্টেলি মানে বহুত টেম্পাৰ হৈছে বা মেণ্টেলি সি ভাগৰি গৈছে। তো আজি আপোনালোকৰ এই প্ৰেছৰ মাধ্যমেদি মই কলেজৰ গভৰ্ণিং কমিটিত মানে আমি আপিল কৰিম যে এই জয়নাল আবেদিনক যেন আগন্তুক দিনত তাক আৰু ইয়াতে শিক্ষকতা কৰিব নিদিয়ে, তাক ইয়াতে মানে প্ৰফেচৰৰ পৰা তাক বহিষ্কাৰ কৰিব লাগে। আৰু দ্বিতীয়ত এই জয়নাল আবেদিনৰ মানে যিটো উচিত শিক্ষা দিব লাগে তাৰ শিক্ষা দি মানে আমাৰ পূৰ্বৰ এনেকুৱা ধৰণৰ ঘটনা যেন আৰু বিগত দিনত কোনেও কৰিবলৈ সাহস নাপায় তাৰ এটা নজিৰ ৰাখিব লাগে। আৰু মানে আমি প্ৰচেছ আমি প্ৰাইমাৰীভাৱে এতিয়া মানে আমি গোসাইগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল মানে কৰিব সেই ছোৱালীজনীয়ে ভুক্তভোগী ছোৱালীজনীয়ে। তাৰ দ্বিতীয় মানে যিটো আমাৰ পন্থা হ'ব আজি আমি যৌথভাৱে আজি আমি বাঙালী জনমুক্তি বাহিনী ইয়াতে আমাৰ আছু আঞ্চলিক আছে ইয়াতে BTR ফেডাৰেশ্যন আছে আমি যৌথভাৱে যিকোনো ধৰণৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ম সামাজিক মাধ্যমত আৰু আমি গণতান্ত্ৰিকভাৱে আমি এই জয়নাল আবেদিনক এইখন কলেজত যেন আৰু মানে প্ৰফেচাৰ কৰিব নোৱাৰে তাক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। কলেজৰ গভৰ্ণিং কমিটিটো আমি আপিল কৰিম আৰু আইনৰ মানে প্ৰশাসনৰ মুৰব্বীসকলৰ লগত আমি ইতিমধ্যে বহিম। তো এইখিনি আপোনালোকৰ মাধ্যমেদি আমি সমাজত এটা মেছেজ দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ মানে মানসিকতা এনেকুৱা ধৰণৰ অশ্লীল মানসিকতা থকা ব্যক্তিক যেন সমাজে কোনেও প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীক আমি আহ্বান কৰিছোঁ।